কবিতাৰ শিৰোনাম নৈপৰীয়া এক ৰূপকথা। কবি ৰিজু নেওগ হাজৰিকা। কত যে কথা থাকে শৈশৱ, কৈশোৰ আৰু যৌৱনৰ, স্মৃতিৰ পৃষ্ঠাত ঢলি কুঁৱলী। যৌৱনৰ পুৱা নৈপৰীয়া এক কহুৱা ফুলীয়া আবেলি। বুকুৰ কোণত সজল হৈ থকা এটি ঐনিতমৰ সুৰ মাজে মাজে এতিয়াও বাজে। কিতাপৰ মাজত নপঢ়াকৈ ৰোৱা এখন সৰল হৃদয়ৰ বৰ্ণমালা, ক খ অ আ। প্ৰভেদবোৰ অনেক, গাঁও কিম্বা চহৰ, উন্নত কিম্বা অনুন্নত। হৃদয়ৰ কথাবোৰ একে থাকে। যেনেদৰে স্মৃতিৰ কোণত সজল হৈ ৰল নৈপৰীয়া এটি ৰূপকথা।